কুলেনদা, আপোনাক এনেকৈ বিদায় দিম বুলি কেতিয়াও ভবা নাছিলোঁ। সেইদিনা আপুনি মই লখিমপুৰলৈ যাত্ৰা কৰিলোঁ সত্যৰ ঘৰলৈকে। আপুনি কৈছিল যে মানুহৰ বেয়া সময়ত সদায় মাত দিব লাগে, ভাল সময়ত বহুত বন্ধু পায়। কুলেনদা আৰু মই লখিমপুৰ যাবৰ কাৰণে মালিগাঁও ষ্টেচনত আজগৰদাৰ সৈতে অপেক্ষা কৰি আছিলোঁ। আজগৰদা আমাক এৰিব আহিলে। যাত্ৰা কৰিছোঁ আমি লখিমপুৰলৈ, আজগৰদা আহিছিল আমাক বিদায় দিবলৈ। ট্ৰেইনৰ যাত্ৰা আৰম্ভ হ'ল। কুলেনদাই নিজৰ চিটটো ধুনীয়াকৈ ল'লে। ৰাতিপুৱালৈ আমি পাই গ'লোঁ লখিমপুৰ। পাই গ'লো লখিমপুৰ। বৰ ধুনীয়াকৈ ৰাতিপুৱা, আৰু এনেকুৱা ৰাতিপুৱা দেখা পোৱা নাযায়। ৰাতিপুৱা দেখিছোঁ, বৰ ধুনীয়া লাগিছে। গুড মৰ্ণিং, গুড মৰ্ণিং, গুড মৰ্ণিং। গুড মৰ্ণিং। বিজুই বিজুই। মুখখনো উলিয়াই দিওঁ। লাগছে নালাগে ভালকৈ দৌৰবা গোটেই লাগবা দি একদম বানা উঠিল না চাব নাই কিমান দূৰ পালি এপাহি বন্দনাৰে বন্দনা কৰিব ওলাইছোঁ। তেওঁ যেন চিৰশান্তি লাভ কৰে, এয়া আমাৰ প্ৰভু ভগৱন্তৰ কামনা। কৃষ্ণয়ে দেৱ দুখ
শ্ৰীকৃষ্ণৰ পাদ পংকজক স্মৰণ কৰি হৰি বল হৰি বল হৰি বল আৰু তেওঁকে স্মৰণ কৰি হৰি বল হৰি বল আত্মাৰ সদ্গতিৰ অৰ্থে আৰু এবাৰ আমার কর্মস্থানে নিয়ে শব্দ এইখিনি আঁতৰাই দিলে হয় লাহে লাহে আহিছে ন ফুটেজটো লৈ লৈছোঁ এটা কাম কৰি আগবাঢ়িলে কিন্তু হ'ল গাড়ীখন ভাল লাগি গাড়ী বেৰে ওলোৱা দিছে কালা কোনটা জ্বলি যাব কালা হয় নেকি আরতো দেখা নাপায় না তিনদিন আগত লগ পাইছিলোঁ apa